আপোনাৰ নামটো BPL কাৰ্ডত আছেনে নাই কেনেকৈ অনলাইনত চেক কৰিব মোবাইলৰ জৰিয়তে আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু আপোনালোকলৈ এটা মোৰ ৰিকুৱেষ্ট আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন বেলটো দবাই দিব আৰু লগতে এটা লাইক কৰি দিব লাইকটো কৰি দিলে মানে ভিডিঅ'টো বনাবলৈ মন যায় ভাল লাগে তেতিয়াহ'লে আহক মূল ভিডিঅ'টোলৈ যাওঁ আপোনালোকৰ এটা এপ্লিকেশ্যনৰ দৰকাৰ হ'ব আপোনালোকে প্লে ষ্টৰত যাব প্লে ষ্টৰত গৈ সাৰ্চ কৰিব BPL লিষ্ট সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ প্ৰথমটো প্ৰথম BPL লিষ্ট আছে হেতুত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এইটো ইনষ্টল কৰি লৈ ল'ব মোৰ আগতে ইনষ্টল কৰা আছে সেইকাৰণে ওপেন দেখুৱাইছে আপোনালোকে ইনষ্টল কৰি অলপ সময় ৱেট কৰিব পিছত ওপেন দেখুৱাব ওপেনত ক্লিক কৰিব ওপেনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব পেজটো খোল কৰাৰ পিছত আপোনালোকে আসামত ক্লিক কৰিব আপোনালোকৰ যেটো ষ্টেট হয় হিটুত ক্লিক কৰিব আসামত ক্লিক কৰিব আসামত ক্লিক কৰা লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব পেজটো খোল কৰাৰ পৰা ইয়াৰ পৰা আপোনালোকে ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব মই নগাঁওটো সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ ইয়াৰ পৰা তহচিল নেম সিলেক্ট কৰিব লাগিব তে মোৰ যেটো মই হেতু সিলেক্ট কৰি আছো মোৰ ডিং আছে ডিং সিলেক্ট কৰিছো পিছত ইয়াত আপোনালোকে ভিলেজটো সিলেক্ট কৰিব লাগিব মোৰ এটো আছে মই সিলেক্ট কৰিছো তে চাক ইয়াত ইউনিক এক RCID এপ্লিকেন্ট নেম ফাদার্স নেম কার্ড টাইপ সকলো ডিটেইলস দিয়া আছে ইয়াৰ পৰা আপোনালোকৰ নামটো চাই ল'ব পাৰিব আছে নে নাই